হাই ফ্ৰেণ্ডছ, মোৰ নাম চিদ্ধু বস্তি বৰা। মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ধ্ৰুৱ এণ্টাৰটেইনমেণ্ট এণ্ড ব্লগছ নামৰ চেনেলটোলৈ। প্ৰথমতে আপোনালোকক সকলোলৈ 31 ডিচেম্বৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ৰাতি 12টা বজাত হেপী নিউ ইয়েৰ 2020 চন। বাই বাই, কামিং 2021 চন। আৰু আজি হৈছে 31 ডিচেম্বৰ, সেয়ে আমি এই তাত খানা খাম। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম আৰু সেইখিনি মানে খানা চলিয়ে থাকিব। যোৱাকালি আহিলোঁ চিলনীৰ পৰা, স্কুলৰ পৰা নিছিলোঁ শিক্ষামূলক ভ্ৰমণ, আপোনালোকক ভিডিঅ'টো দেখুৱাইছোঁ। তাৰপিছত আজি আমি 31 ডিচেম্বৰ, তাৰপিছত কাইলৈ দেখুৱাম 1 জানুৱাৰী, তাৰপিছত দেখুৱাম মাঘ বিহু। তেতিয়াহ'লে আজি বহুতো ফূৰ্তি ফাৰ্তা কৰিম আৰু কি ক'ম আপোনালোকক, সংসাৰে আপোনালোকে ভিডিঅ'টো চাই থাকক, ভিডিঅ'টোত গম পাব। আৰু মোৰ লগত আছে ধৃতিমান বৰা। এয়া মোৰ লগত আছে ধৃতিমান বৰা। কেনেকুৱা লাগিছে মনটো? সুন্দৰ পৰিৱেশ। আমাৰ খানা আৰম্ভ হৈছে। খানা আজি কি কি বনাইছে? ঘণ্টামানৰ পিছত খাব পাৰিম আৰু। ভিডিঅ'টোত কি কি বনাইছে খানাত আজি? খানাত আছে হাঁহৰ মাংস এটা আৰু গম নাপাওঁ। বাকীখিনি মানে আপোনালোকে ভিডিঅ'ত দেখিব। আৰু এটা ভাইটি এটা আছে, এইফালে আছে তুমি। তোমাৰ নামটো কি? এইফালে আহা। ক'ত গৈ আছা? নামটো কি? ঈশান দাস। ঈশান দাস। তেতিয়াহ'লে বলক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এই চেনেলটো। তেতিয়াহ'লে বলক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক আমি যাওঁ। চাওক পাচলি কাটি আছে। কি কি আছে আজি কি কি আছে খানাত? আজি পিয়াজ কুটি আছো। এতিয়া মই এনে হাঁহৰ মাংস আছে, এই চীনা হাঁহ, আৰু মাছ আছে, কণী আছে, তাৰপিছত তোমাক কৈছো বন্ধাকবি, ফুলকবি, আলু, সেয়া ভাজি এখন হ'ব, আৰু পাপৰ হ'ব, লগতে চাটনি এখন, আৰু এয়াই আৰু এইপিনে চাওক হেৰি কৰি আছে। কেনেকুৱা লাগিছে আপোনাৰ আজি? আজি ভাল লাগিছে সঁচাকে। এই হাঁহ বাচি আছো, পুৰা খানা চলিব আজি। চাওক এয়া পানী গৰম কৰি আছে। চাওক বিস্কুট খাই আছে খকুৱাই। ক'লৈ আহিছিল? খানা খাবলৈ আহিছো। কেনেকুৱা লাগিছে মনটো আজি? বহুত ভাল লাগিছে। ধৃতিমান আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক খোৱাখিনি আজি দেখুৱাব নোৱাৰিলোঁ। আৰু মাত্ৰ হেপী নিউ ইয়েৰলৈ মাত্ৰ 1 মিনিট আছেগৈ। তাৰপিছত 12টা বজাৰ লগে লগে নতুন 2021 বৰ্ষ আৰম্ভ হৈ যাব। হেপী নিউ ইয়েৰ হৈ গ'ল ফাইনেলি। চাওক টিভিত উদযাপন কৰিছোঁ। চাওক হেপী নিউ ইয়েৰ ধৃতিমান। হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। আপোনালোককো হেপী নিউ ইয়েৰ, বহুতো নৱবৰ্ষ, বহুতো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু 2020 চনত বহুতো মানে প্ৰথমত ওলাল কেব, তাৰপৰা হ'লগৈ তাৰপৰা হ'লগৈ কৰোণা, তাৰপৰা আৰু কি হৈছে মানে কি ক'ম আপোনালোকক। আৰু যি বাদ দিয়ক, এই 2021 চনটো যে আমাৰ ভালে যায় সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক। আৰু তেতিয়াহ'লে কাইলৈ আৰু এটা নেক্সট ভিডিঅ' পাব 1 জানুৱাৰী, আৰু তাৰপিছত মাঘৰ বিহু পাব। এনেকৈ পাই থাকিব। আৰু যদি এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনাৰত অহা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি দিব। মই থাকিব ছাবস্ক্ৰাইব কৰি কিনাৰত অহা বেল আইকনটো প্ৰেছ কৰি যেতিয়া আপোনালোকে অল নটিফিকেশ্যন অন কৰিব, সেইটো সময়তে আপোনালোকে মোৰ চেনেলটো এটা সদস্য হৈ যাব, যিটো এটা গৌৰৱৰ কথা। আৰু কি ক'ম, 2021 চনত সকলোকে হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। তেতিয়াহ'লে বাই।
অলপ হাঁহি দিয়া নতুন বছৰৰ আগত সকলো দুখ পাহৰি যোৱা নতুন বছৰৰ আগত নাভাবিবা কোনে কোনে দুখ দিছিল সকলোকে ক্ষমা কৰি দিয়া নতুন বছৰৰ আগত কি ঠিক পিছত সুযোগ পাওঁ বা নাপাওঁ সেইবাবে হৃদয়খন চাফা কৰি দিয়া নতুন বছৰৰ আগত এই মেছেজটো তোমালৈ আন কোনোবাইও মোতকৈ আগত পঠাইছে সেইবাবে নৱবৰ্ষৰ শুভেচ্ছা থাকিল নতুন বছৰৰ আগত